Hey guys, welcome to my YouTube channel. So guys, আজি মই ফাইনালি ইমান দিন ভিডিও কৰিছিলো হাতে দি মানে হাতে দি কৰাৰ পৰত প্ৰবলেম হয় গাড়ী দি যোৱাতে যদি মানে হেৰি হৈ যায় মানে সেই কাৰণে মই আজি এটা বস্তু কিনিলে আহিলো যেটো মানে আপোনালোকক দেখাই দিম বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু লগতে আনবক্সিংটো আৰম্ভ কৰো guys unboxing কৰিবলৈ আমাৰ ইয়াত আছে কেসি আৰু এইটোৱে হল এইটো মই দেখাই দি আছো আপোনালোকক ৰব 1 সেকেন্ড এইটো ঠিক আছে তাৰপিছত ইয়াৰ ভিতৰত আছে আপোনালোক দেখাই দি আছো এইটোৱে আপোনালোকে চাব পাৰে এইটো হল তাৰপিছত এইটোৱে হল বস্তু আপোনালোকে চাব পাৰে মই ভিতৰত কি আছে মই দেখাই দি আছো বলক এইটো এটা দিছে এইটো হল মোবাইলত লগোৱা আপোনাৰ যদি মোবাইল আছে তেনহলে এইটো মোবাইলত লগাব পাৰিব এইটো এনেকৈ দিকুল কৰি টানি দিব পাৰে আৰু এইটোৱে হল মেইন বস্তু দেখাই দিও গাইস এইটো আপোনালোকে চাব পাৰে এইটো হল মেইন বস্তু আৰু এইটো কেনেকৈ লগাই মানে ইমান নাজানো যদি অলপ এইটো এনেকৈ দিব লাগিব আপোনালোক যদি ডিএসএলআর আছে তেনেকৈ তাহলে ডিএসএলআর এইটো ডাইৰেক্ট বহাই দিব আপোনালোকে আৰু যদি মোবাইল আছে তেনেহলে মোবাইলত এইটো লগাব লাগিব এক্সট্ৰাকে এইটো ফ্ৰী আহে আপোনালোকে চাব পাৰিব গাইস দেখাই দি আছো আপোনালোকক এইটো ৰব লগাই লোৱাৰ পিছত এইটো ভালকৈ টাইট সাইড দি ল'ব তাৰপিছত এইটো হল মেইন বস্তু আপোনালোকে চাব পাৰে এইটো হল মেইন বস্তু আপোনালোকে এনেকৈ থিয় কৰিও দূৰত ৰাখিব পাৰে তাৰপিছত এইটো বেকাও কৰিব পাৰে আপুনি দেখাই দি আছো এইটো এনেকৈ বেকাও দিব পাৰে বেকা কৰি দি এনেকৈ আপোনালোকে ভিডিঅ' বনাব পাৰে মই দেখাই দিলোঁ আপোনালোকক গাইস মানে এইটো মই ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ আজি আহিছে মই ইমান দিন হাতে দি ভিডিঅ' বনাইছোঁ ইয়াৰ পিছত আপোনালোকে এইটো দি ভিডিঅ' বনাব মানে কেনেকৈ হয় আপোনালোকে মোক ক'ব কমেণ্ট কৰি তাৰপিছত এইটো মানে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ মই ডিছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম আপোনালোকে যদি কিনিব খুজিছে আপোনালোকে কিনিব পাৰিব তো গাইস এইটোৱে এটা সৰু সুৰা ভিডিঅ' আপোনালোকক ইয়াৰ পিছত আপোনালোকক দেখুৱাই ইয়াৰ পিছত এইটো দি ভিডিঅ' বনাওঁ আপোনালোকে চাব পাৰিব তো গাইস এইটোৱে মেইন মানে কি ক'ম আপোনালোকক তো ইয়াৰ পিছৰ পৰা এইটো দি চাব পাৰিব